হৰিচিঙাত জিলা চাইল্ড লাইন আৰু সমাজ কল্যাণৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ পালন। ওদালগুৰি জিলা চাইল্ড লাইন আৰু সমাজ কল্যাণৰ উদ্যোগত আজি হৰিচিঙাৰ মান্তিগিৰি গাঁৱত জিলা মহিলা শক্তি কেন্দ্ৰ আৰু অংগনাবাদী কৰ্মীৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হয়। ৰাতিপুৱা 10 বজাত শাকনিবাৰী উদ্বোধন কৰে ওদালগুৰি জিলা সমাজ কল্যাণ বিষয়া মীনা দাস বৰুৱে। নানা ধৰণৰ ফল-মূল গছৰ পুলি ৰোপণ কৰা হয়। লগতে উক্ত অনুষ্ঠানত মহিলাসকলৰ যত্ন আৰু পুষ্টিকৰ খাদ্যৰ ওপৰত ব্যক্ত কৰে ওদালগুৰি জিলা সমাজ কল্যাণ বিষয়া মীনা দাস বৰুৱে। কোভিডৰ সজাগতাৰ ওপৰত ব্যক্ত কৰে ডক্টৰ বিক্ৰম আদিত্য দৈমাৰীয়ে। আনহাতে চাইল্ড লাইনৰ সম্পৰ্কীয় তথা শিশু সুৰক্ষাৰ ওপৰত ভাষণ দিয়ে জিলা চাইল্ড লাইনৰ সঞ্চালক ললিত বৰুৱে। অনুষ্ঠানত উপস্থিত থাকে জিলা শিশু উন্নয়ন প্ৰকল্প বিষয়া নীলাক্ষী বৰদলৈৰ লগতে ওদালগুৰি জিলা চাইল্ড লাইনৰ কোঅৰ্ডিনেটৰ ভূমিত বসুমতাৰী, টিম মেম্বাৰ অৰূপ বড়ো, মণিমুগ্ধ কাকতি, চাইমন বসুমতাৰী, উৰ্মিলা বাগলাৰীয়ে। ৰিপৰ্ট অৰূপ বড়ো, টংলা, নিউজ 24 বড়োলেণ্ড।